নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটা ৰেচিপি লৈ আহিছো, কলপচলাৰ ৰেচিপি। যেহেতু এতিয়া গৰম দিন, মই ভাবিলো কলপচলাৰ আঞ্জাকে বনাম আজি। সেইকাৰণে মই ধুনীয়াকৈ কলপচলাডাল ধুই আনি এনেদৰে কাটি লৈছো। কাটি লোৱাৰ পিছত এনে ধুনীয়া লাগিছে কলপচলাখিনি। মই গিলাচ এটা লৈ এনেদৰে মই খুন্দি লৈছো কলপচলাখিনি। এনেদৰে খুন্দি ল'ব। আৰু মই দালি কেইটামানো তিয়াই থৈছিলোঁ। এতিয়া কেৰাহীখন গৰম কৰি তেল অলপ দি পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু তেজপাত কেইটামান দি দিছোঁ। এতিয়া শুকান জলকীয়া দুটামান দিছোঁ, পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই পচলাখিনি দি দিছোঁ। এতিয়া ধুই থোৱা দালিখিনি মই দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু হালধি অলপ দি দিছোঁ। এতিয়া মই পানী অলপ দিছোঁ। এইখিনি হৈ গৈছে। ভিডিঅ'টি চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব।